বিজেপি হিন্দু মুছলমানৰ চৰকাৰ নহয়, দুখীয়া দৰিদ্ৰৰ কথা ভবা চৰকাৰো নহয় বিজেপি। আপুনি বহন কৰিব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক জৰুৰী ঘোষণা, উচ্ছেদ বন্ধ নকৰে হিমন্ত চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, আৰু উচ্ছেদ চলিব অসমত। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা, উচ্ছেদ বন্ধ নহয়, উচ্ছেদ চলিবই। উৰুকাটো প্ৰশাসনে চলাব উচ্ছেদ, হিমন্ত চৰকাৰে বন্ধ নকৰে উচ্ছেদ। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলি থাকিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। 12-13 জানুৱাৰীতে পাবই বনাঞ্চলত চলিব উচ্ছেদ। 5 বছৰৰ প্ৰতিটো দিনেই কাম কৰি যাব বিজেপি চৰকাৰে। এই বিজেপি চৰকাৰৰ সময় নাই বুলি কৈছে। এই চৰকাৰৰ ৰখিবলৈ এতিয়া সময় নাই। হিমন্ত চৰকাৰে বন্ধ নকৰে উচ্ছেদ। ইতিমধ্যে ৰাজ্যবাসীক দিব লৈছে এক ব্ৰেকিং নিউজ, এই চৰকাৰৰ হোৱাৰ সময় নাই, উচ্ছেদ বন্ধ নহয়, উচ্ছেদ চলিবই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। ৰাজ্যবাসীক দিব লৈছে এটা বহুতে ডাঙৰ খবৰ, বহুতে গুৰুত্বপূৰ্ণ খবৰ। উত্তৰ প্ৰদেশত প্ৰচণ্ড শীত, 25 জন লোকৰ মৃত্যু হৈছে। হয় বন্ধু বান্ধৱীসকল, উত্তৰ প্ৰদেশত প্ৰচণ্ড শীতত একেদিনাই 25 জন লোকৰ মৃত্যু ঘটিছে। হাৰ্ট এটেক হৈ মৃত্যু হৈছে 25 জনকৈ লোকৰ। 700ৰো অধিক লোক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে হাস্পাতালত। শীতৰ প্ৰকোপত স্থবিৰ হৈ পৰিছে বৃদ্ধ শিশুৰ ৰক্ত সঞ্চালন। অত্যন্ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে 41 জনকৈ লোকে। ঠাণ্ডাৰ পৰা বাচিবলৈ চৰকাৰৰ প্ৰশাসনৰ পৰা দিয়া হৈছে নিৰ্দেশনা। ঠাণ্ডাৰ পৰা বাচিবলৈ ঘৰতে থাকিবলৈ, অধিক পৰিমাণৰ গৰম কাপোৰ পিন্ধিবলৈ দিয়া হৈছে নিৰ্দেশনা। এইটো খবৰ ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ খবৰ। বেদখলকাৰীলৈ মুখ্যমন্ত্ৰীৰ উপদেশ, উচ্ছেদৰ পৰা আপুনি কেনেকৈ বাচিব সবিশেষ জনাবলৈ যত্ন কৰিছোঁ, ভিডিঅ'টো স্কিপ নকৰিব। চৰকাৰৰ উচ্ছেদৰ পৰা কিদৰে হাত সাৰিব বেদখলকাৰীসকলে, বেদখলকাৰীলৈ মুখ্যমন্ত্ৰীৰ উপদেশ। দৰিদ্ৰ ভূমিহীন লোকক মুখ্যমন্ত্ৰীয়ে দিছে উপায়, চৰকাৰী ভূমিত থাকিলেও বেদখলকাৰীয়ে বাচিব উচ্ছেদৰ পৰা। উচ্ছেদৰ পৰা বাচিবলৈ মাত্ৰ 2টা কাম কৰিব লাগিব আপুনি। সন্মিলিতভাৱে নিজৰ সমস্যাসমূহ উচ্চ ন্যায়ালয়লৈ আনিব লাগিব। বনাঞ্চলৰ ভূমিৰ পৰা নন ফৰেষ্ট এৰিয়ালৈ আহিলে উচ্ছেদৰ পৰা বাচিব পাৰিব। স্থানীয় বিধায়কৰ জৰিয়তেও সমস্যাসমূহ উচ্চ ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰিব পাৰিব। চৰকাৰী ভূমিত থাকিলেও বেদখলকাৰীয়ে বাচিব পাৰিব উচ্ছেদৰ পৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। বিধায়ক, উপায়ুক্ত সকলোকো সহযোগ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বনাঞ্চলত থকা দৰিদ্ৰ লোককো সহায় কৰাৰ নিৰ্দেশ উপায়ুক্ত আৰু বিধায়কক। ৰাজ্যৰ বিভিন্ন স্থানত হ'বলগীয়া উচ্ছেদ সম্পৰ্কত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰৰ উচ্ছেদৰ পৰা কিদৰে হাত সাৰিব বেদখলকাৰীয়ে, ৰাজ্যবাসীক দিব লৈছে এটা ভয়ংকৰ খবৰ। চীনৰ চাংহাই বিশেষজ্ঞই প্ৰকাশ কৰিলে চীনৰ ভয়াৱহ পৰিস্থিতিৰ বিষয়ে। হয় বন্ধু বান্ধৱীসকল, নতুন লক্ষণ আৰু পাৰ্শ্বক্ৰিয়াৰ বিষয়ে ভয়াৱহ তথ্য দিলে চীনৰ বিশেষজ্ঞই। চিকিৎসালয়ৰ সংকটজনক পৰিস্থিতিৰ কথা প্ৰকাশ কৰিলে বিশেষজ্ঞ দলে। জ্বৰ, কাহ, ডিঙিৰ বিষ পুৰণি হ'ল, বাঘৰ স্মৃতিশক্তি হ্ৰাস, শ্বাস প্ৰশ্বাসত অসুবিধা গুৰুতৰ লক্ষণ কভিডৰ পাছত হোৱা পাৰ্শ্বক্ৰিয়া আৰু ভয়াৱহ। শৰীৰৰ পৰা কভিড গ'লেও মগজুত থিতাপি লয় বুলি ইতিমধ্যে ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে চীনৰ বিশেষজ্ঞই। 8 মাহলৈকে মগজুত ক্ৰিয়া কৰি থাকে কভিডৰ নতুন ভাইৰাছে, হেৰুৱাব পাৰে মানসিক ভাৰসাম্য। উচ্চ ৰক্তচাপ, মেদবহুলতা, হৃদৰোগ ইত্যাদি স্বাভাৱিক কভিডৰ পাছত ভাইৰাছবিধে দুৰ্বল কৰে শৰীৰৰ মূল চালিকা